बहुत अच्छा काम किया। कभी में मैं भी सोचा नहीं था ऐसे हमारा चीफ मिनिस्टर ने ऐसे बीटीसी का बाहर में जो लोग घेरा है एक्सपेक्ट 422 समथिंग वो उन लोग को ऐसा रिहैबिलिटेट करेगा तो बहुत अच्छा काम किया। मैं भी अच्छा लगा और ये जितना भी बीटीसी का बाहर में जितना भी घेरा है वो उसको लेके अपना जो ये समस्या जीवन का जो समस्या है उसको समाधान कर बस। জড়িত হৈছিল হয়তো বা এই প্ৰক্ৰিয়াটোত আপোনালোকে যি ব্যৱস্থাৰ মাজেৰে গৈছিল সেই ব্যৱস্থাৰে এই উন্নয়নটো সম্ভৱ নহয় আৰু আমি ভাৰতবৰ্ষৰ ইতিহাসত যদি চাওঁ এই ধৰণে আমি কেতিয়াও প্ৰাপ্ত লক্ষ্যত উপনীত হ'ব পৰা নাই বৰং আমি এটা অত্যন্ত কষ্টকৰ জীৱন অতিবাহিত কৰোঁ কিন্তু তাৰ সুফল আমি পাবলৈ সক্ষম নহওঁ। সেইকাৰণে সময়ৰ হতত প্ৰতিটো এনেকুৱা সহস্ৰ সংগ্ৰামীসকলে এটা সময় আহি পোৱা হৈছে গুলিবাৰুদ পোৱা হৈছে আৰু অসম আৰক্ষীয়েও সুদক্ষতাৰে কাম কৰি বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰ বা গুলিবাৰুদ উদ্ধাৰ কৰিছে। আমাৰ সকলোৰে লক্ষ্য হ'ল এখন শান্তিৰ অসম প্ৰগতিৰ অসম আৰু আপোনালোকে প্ৰত্যেকজন ইয়াত উপস্থিত থকা ব্যক্তিয়ে নিজৰ জাতিটোক নিজৰ